ভিডিঅ'ৰ বিষয় হৈছে অসমীয়া সাহিত্য আৰু সাহিত্যিক। প্ৰথম প্ৰশ্নলৈ আগবাঢ়িছোঁ। চৰ্যাপদৰ আধাৰ ধৰ্ম কি? বৌদ্ধ ধৰ্ম, বৈষ্ণৱ ধৰ্ম, শাক্ত ধৰ্ম, জৈন ধৰ্ম। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটি হৈছে বৌদ্ধ ধৰ্ম। দ্বিতীয় প্ৰশ্ন হ'ল, প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি বুলি কাক গণ্য কৰা হয়? হেম সৰস্বতী, ৰুদ্ৰ কন্দলী, মাধৱ কন্দলী, কবিৰত্ন সৰস্বতী। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ল মাধৱ কন্দলী। তৃতীয় প্ৰশ্নলৈ আগবাঢ়িছোঁ। শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল? আদিকাণ্ড, সুন্দৰাকাণ্ড, অযোধ্যাকাণ্ড, উত্তৰাকাণ্ড। শুদ্ধ উত্তৰটি হৈছে উত্তৰাকাণ্ড। পৰৱৰ্তী প্ৰশ্ন হৈছে, অসমীয়া ব্যাস বুলি কাক জনা যায়? ৰাম সৰস্বতী, ভট্টদেৱ, মাধৱদেৱ, অনন্ত কন্দলী। শুদ্ধ উত্তৰটি হৈছে ৰাম সৰস্বতী। পৰৱৰ্তী প্ৰশ্ন হৈছে, তলৰ কোনখন গল্পপুথি লক্ষ্মীনাথ বেজবৰুৱাৰ নহয়? অৰুণা, জোনবিৰি, সুৰভি নে কেহুকলি? উত্তৰটি হৈছে অৰুণা। ষষ্ঠ প্ৰশ্ন হৈছে, সৌৰভ কুমাৰ চলিহা কোন যুগৰ গল্প লেখক? আবাহন যুগ, জয়ন্তী যুগ, ৰামধেনু যুগ, অৰুণোদয় যুগ। উত্তৰটি হৈছে ৰামধেনু যুগ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঁই বৰুৱা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰা উপন্যাসখন হ'ল নীলকণ্ঠী ব্ৰজ, অৰিহণ, মামৰে ধৰা তৰোৱাল, দঁতাল হাতীৰ উঁয়ে খুয়া হাওদা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটি হ'ল মামৰে ধৰা তৰোৱাল। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন হ'ল, উপন্যাস সম্ৰাট বুলি কাক জনা যায়? বীণা বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, ৰজনীকান্ত বৰদলৈ। শুদ্ধ উত্তৰটি হৈছে ৰজনীকান্ত বৰদলৈ। দশম প্ৰশ্নলৈ আগবাঢ়িছোঁ। বন ফৰিঙৰ ৰং কাব্য সংকলনখন কাৰ? দেৱকান্ত বৰুৱা, নিৰ্মল প্ৰভা বৰদলৈ, নৱকান্ত বৰুৱা, নলিনীবালা দেৱী। আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটি হৈছে নিৰ্মল প্ৰভা বৰদলৈ। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন হ'ল, লক্ষ্মীনন্দন বৰাই ৰচনা কৰা শংকৰদেৱৰ জীৱনভিত্তিক উপন্যাসখনৰ নাম কি? কায়কল্প, সেহি গুণনিধি, জাকেৰি নাহিকে উপাম, উত্তৰ পুৰুষ। শুদ্ধ উত্তৰটি হৈছে জাকেৰি নাহিকে উপাম। পৰৱৰ্তী প্ৰশ্ন হ'ল, সঞ্জয় কাৰ ছদ্মনাম? বীণা বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, সৌৰভ কুমাৰ চলিহা, ওপৰৰ এজনো নহয়। উত্তৰটি হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়োৱা হওক। পাপৰি কবি বুলি কাক জনা যায়? গণেশ গগৈ, নিৰ্মল প্ৰভা বৰদলৈ, নৱকান্ত বৰুৱা, নলিনীবালা দেৱী। আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটি হৈছে গণেশ গগৈ। পৰৱৰ্তী প্ৰশ্ন হ'ল, তলৰ কোনখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক নহয়? লভিতা, চাকৈ চকোৱা, ৰূপালীন, শোণিতকুঁৱৰী। শুদ্ধ উত্তৰটি হৈছে চাকৈ চকোৱা। 15 নম্বৰ প্ৰশ্নটি হ'ল, এগৰাকী বিখ্যাত অসমীয়া বৈষ্ণৱ সাহিত্যৰ লেখক সদ্যপ্ৰয়াত নাৰায়ণ চন্দ্ৰ দেৱগোস্বামী কোনখন সত্ৰৰ সত্ৰাধিকাৰ আছিল? আউনীআটী সত্ৰ, নতুন কমলাবাৰী সত্ৰ, দক্ষিণপাট সত্ৰ, দিনজয় সত্ৰ। আৰু শুদ্ধ উত্তৰটি হৈছে নতুন কমলাবাৰী সত্ৰ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হ'ল, অসম সাহিত্য সভাৰ আৰম্ভণি গীত চিৰ চেনেহী মোৰ ভাষা জননী গীতটোৰ ৰচক কোন? মিত্ৰদেৱ মহন্ত, ইন্দ্ৰেশ্বৰ শৰ্মা, নিৰ্মল প্ৰভা বৰদলৈ, কেশৱ মহন্ত। শুদ্ধ উত্তৰটি হৈছে মিত্ৰদেৱ মহন্ত। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে, প্ৰথম অসমীয়া সনেটটোৰ নাম কি? প্ৰিয়তমাৰ চিঠি,
বনকুঁৱৰী প্ৰিয়তমা নিয়ৰ উত্তৰটি হৈছে প্ৰিয়তমাৰ চিঠি ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হ'ল সাগৰ দেখিছা কবিতা পুথি কাৰ ৰচনা হেমচন্দ্ৰ বৰুৱা হেমচন্দ্ৰ গোস্বামী দেৱকান্ত বৰুৱা অম্বিকাগিৰি ৰায়চৌধুৰী শুদ্ধ উত্তৰটি হৈছে দেৱকান্ত বৰুৱা ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ হাজাৰী ঘোষা বুলি কোনখন গ্ৰন্থক কোৱা হয় কীৰ্তন ঘোষা নামঘোষা ভক্তি ৰত্নাৱলী গুণমালা আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটি হৈছে নামঘোষা অন্তিমটি প্ৰশ্ন হ'ল মোৰ জীৱন সোঁৱৰণ কাৰ আত্মজীৱনী ভৱেন্দ্ৰনাথ শইকীয়া লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা ৰজনীকান্ত বৰদলৈ শুদ্ধ উত্তৰটি হৈছে লক্ষ্মীনাথ বেজবৰুৱা এই প্ৰশ্নোত্তৰসমূহ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা অসম চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগসমূহৰ লিখিত পৰীক্ষাসমূহৰ বাবে সহায়ক হ'ব এনেধৰণৰ আপডেটছবিলাক পাই থাকিবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰক ধন্যবাদ